পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু কৰক নথিপত্ৰ, যিকোনো মুহূৰ্ততে জাৰি কৰা হ'ব অধিসূচনা। নমস্কাৰ। পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ। আপুনি যদি পঞ্চায়ত নিৰ্বাচন খেলিব বিচাৰিছে তেনেহ'লে মানিব লাগিব 12টা নিয়ম আৰু 12টা নথিপত্ৰ আপুনি সাজু কৰি ৰাখক, কিয়নো পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু কৰক নথিপত্ৰ, যিকোনো মুহূৰ্ততে জাৰি কৰা হ'ব অধিসূচনা। যিকোনো মুহূৰ্তত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থীয়ে সাজু কৰক 12বিধ নথি। আৰু কি নথি সাজু কৰিব লাগিব আপোনালোকক জনাই আছো। নতুন নিয়মেৰে অনুষ্ঠিত হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন। প্ৰতিদ্বন্দ্বিতাৰ বাবে আছে নতুন নিয়ম। পঞ্চায়ত নিৰ্বাচনক লৈ সাজু হৈছে চৰকাৰ আৰু এপ্ৰিল মাহৰ ভিতৰতে সম্পন্ন হ'ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়া। নিৰ্বাচন আয়োগে ঘোষণা কৰিলেই হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা প্ৰাৰ্থীয়ে সাজু কৰক 12বিধ নথি। প্ৰথমটো হৈছে বাকিজাই প্ৰমাণ পত্ৰ, আৰু বাকিজাই প্ৰমাণ পত্ৰ 1 নম্বৰত আপোনালোকে সাজু কৰি ৰাখক, আৰু 2 নম্বৰত সমবায় আপত্তিবিহীন প্ৰমাণ পত্ৰও আপোনালোকে সাজু কৰি ৰাখিব লাগিব। বেংক আপত্তিবিহীন প্ৰমাণ পত্ৰ সাজু কৰি ৰাখিব লাগিব যদি আপুনি পঞ্চায়ত নিৰ্বাচন খেলিব বিচাৰিছে। জাতিগত প্ৰমাণ পত্ৰও আপোনালোকে সাজু কৰি ৰাখিব লাগিব। আৰু 5 নম্বৰত ভোটাৰ তালিকাৰ প্ৰমাণ পত্ৰ আপোনালোকে সাজু কৰি ৰাখিব লাগিব। 6 নম্বৰত খাজনাৰ ৰচিদ, যেতিয়া মাটিৰ খাজনা দিয়া হয় আৰু খাজানাৰ ৰচিদ আপুনি কালেক্ট কৰি আপোনাৰ হাতত ৰাখিব লাগিব। আৰু শপতনামাও ৰাখিব লাগিব আপোনাৰ হাতত। শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ, আপুনি কিমানখিনি শিক্ষা লৈছিলে তাৰ প্ৰমাণ পত্ৰ আপোনাৰ হাতত ৰাখিব লাগিব। আৰু 9 নম্বৰত আঞ্চলিক পঞ্চায়তৰ NOCও আপুনি সাজু কৰি ৰাখক। আৰু 10 নম্বৰত প্ৰাৰ্থীৰ নামত নতুন বেংক একাউণ্ট, আপোনাৰ যদি পুৰণি বেংক একাউণ্ট আছে তাৰ পিছতো আপুনি নতুন বেংক একাউণ্ট আপুনি মুকলি কৰি ৰাখিব লাগিব। আৰু 11 নম্বৰত আপুনি প্ৰস্তাৱকৰ নথি, যিজনে আপোনাক প্ৰস্তাৱ দিব সেইজনৰ নথি আপুনি জমা কৰিব, আপুনি সাজু কৰি ৰাখক। আৰু 12 নম্বৰত গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ, যদি গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ আপোনালোকে সাজু কৰি ৰখা নাই এতিয়া সাজু কৰি ৰাখক গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ। আৰু এইকেইবিধ নথি থাকিলেহে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচনত। যদি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে তেনেহ'লে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। যিকোনো মুহূৰ্তত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন, আৰু যিকোনো সময়তে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব। প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থীয়ে সাজু কৰক এই 12বিধ নথি। যি 12বিধ নথিৰ বিষয়ে আপোনালোকক জনাই যে এই 12বিধ নথি সেই প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থীয়ে সাজু কৰি ৰাখক।